guys, welcome to my channel Extra Vlog. So আজি আমি ফুৰিব যাব আহিছো ফুৰিব ৰেডি মান কত কত ফুৰিব যাম এইটো হৈছে ভিডিঅ'তে দেখাও না নইতে নকও যাই থাকো চাই থাকিব তে বলক আমাৰ লগত লাহে লাহেকে আগবাঢ়ি থাকো প্ৰথমে আপোনালোকে আমাৰ তামুলপুৰৰ মটঙাপুৰী উদ্যানখন চাই লওক এইখন হৈছে মটঙাপুৰী উদ্যান মানে একমাত্ৰ পাৰ্ক তামুলপুৰৰ এইখন কেতিয়াবা আহিলে নিশ্চয় ইয়াত এন্ট্ৰি কৰিব আপোনালোকে ফুৰিব যোৱাৰ আগতে আমি আমাৰ গাড়ীখনকো অলপমান পেট ভৰাই লওঁ তেল খুৱাই লওঁ ইয়াতে বলক আমাৰ গাড়ীখনতো তেল ভৰাই লওঁ অলপ মই ইয়াতে আমাৰ বন্ধু এজনক লগ কৰোঁ বন্ধু এজন আছে আমাৰ তেল ভৰোৱা হৈ গ'ল ৰ'ব ইমান স্পীডত গৈ থাকিলে আপোনালোকে কেনেকৈ দেখিব ইয়াৰ এই সুন্দৰ দৃশ্যবোৰ সুন্দৰ নাজাৰাবোৰ কেৱল দেখোন আমিয়ে দেখিম চ' অলপ লাহে লাহে যায়ো দেখাও এই নদীটো চাওক দলংখন চাওক এটা সুন্দৰ দৃশ্য ভূটান দেখা নাপায় ইয়াৰ পৰা আৰু চলি যাব আৰু ভাল ট্ৰেভেলিং হয় ইয়াত খোলা ৰাস্তা নীলা আকাশৰ তলত য'ত গাড়ী নাই ৰাস্তাত তাতে আৰু কিমান মানে এটা ৰাইড কৰাৰ কাৰণে কিমান এটা সুবিধাজনক মানে ভাল আৰু মানে এয়া কাষতে এইটো ইণ্ডাষ্ট্ৰি বহিছে নিশ্চয় তেওঁলোকে ইণ্ডাষ্ট্ৰি কি কৰিছে তেওঁলোকে জেচিবি মনত আছে নে আপোনালোকৰ জেচিবি এয়া চাই লওক এটা আমাৰ জেচিবি কিমান তল আফাল কৰিছিল এয়া জেচিবি বলক আৰু প্ৰথমে ট্ৰেভেলিং কৰি গুটকা খোৱা হ'ব গাড়ী চলি ভগাত চিধাৰ বহুত সময় দেখা দিয়কচোন গুটকা পেকেট দেখাটো আমাৰ বাবে অপৰাধ হ'ব এইটো আপোনালোকে আমাৰ তাতে চাই শিকিব সেইকাৰণে আমি নেদেখাওঁ কি গুটকা আছে মই নাখাওঁ পিছে ই খাব বাৰু এই গাছডাল চাই লওকচোন প্ৰথমতে আপোনালোকে এইডাল এখন থান গাছডাল কি ময়ো চিনিব পৰা নাই আহঁত গছে হ'ল না পাকৰি বুলি যি কওঁ আমি না সেইডালেই হ'ল সাধাৰণতে এই দুটাৰ ওপৰতো শিৱ ভক্তসকলে মানে বনায় মন্দিৰ বনায় সেয়াই হ'ব নিশ্চয় বহুত সময় বহি আৰু এইবাৰ আমি ৰাস্তা চাওক না ৰাস্তাৰ কাষত চাওক কিমান খোলা ৰাস্তা তাৰে কাষত আৰু দুয়োফালে মানে চাহপাতৰ বাগান আপোনালোকে নিশ্চয় গমেই পাইছে কোনখিনি জেগা হ'ব এইখিনি নাজনাগিলাৰ কাৰণে কৈ দিব পাৰোঁ মই নাজনাগিলাৰ কাৰণে এইখিনি নাগৰিজুলি বুলি কয় আমাৰ তামুলপুৰৰ ৰাস্তা চাওক না মোৰ ৰাস্তাত এইটো ৰাস্তাত গাড়ী চলাই ভাল লাগে এই সুন্দৰ পৰিৱেশ ইমান লেতেৰাও নহয় মানে ইমান লেতেৰাও নহয় অলপো নহয় দেখোন লেতেৰা ৰাস্তাৰ কাষত এটা চিপছৰ পেকেটো পৰি নাই ইয়াত চাফা কৰি ৰাখিছে মানে ভাল লাগিছে ইমানো হেৰি নহয় আৰু মানে দুই এটা ইয়াত অলপ ৰখি কিনে আপোনালোকক বাগিচাখন দেখুৱাই দিলোঁ চাৰিওপিনে এটা পাক মাৰি মই কেনে লাগিছে জেগাখিনি চাওক বাগিচাখিনি চাওক আহি যাব ইয়াত কেতিয়াবা ফুৰিব যোনী অহা নাই ভিতৰলৈ যাব মন আছে একবাৰ যায়ে আহোঁ ইয়াত কি লেখা আছে এইটো চাই লওক পোনপ্ৰথমে ইয়াত লেখা আছে বাগিচাখন লেতেৰা নকৰিব হয় মনত ৰাখিব বাগিচা লেতেৰা নকৰিব ইয়াতে কি লেখা আছে মিলন কৰিবিলাক ধন্য কিয়নো এনেকৈ লেখা আছে আপোনালোকে নিজে পঢ়ি ল'ব এইটো ৰখাই কিনে ভিডিঅ'টো মই ইমান পঢ়ি থাকিব নোৱাৰিম চাগে কিবা লেখা আছে মই ধৰিবই নোৱাৰিলোঁ ইমান তৎক্ষণাতে বাগিচাখন চাওক এয়া বাইদেউসকলে চাহপাত ছিঙিব তেওঁলোকে চাহপাত ছিঙিবলৈ আহি আছে সকলোৱে আহি আছে চাহপাত ছিঙাটো মই দেখাব পাৰিলোঁ এতিয়া সময় নাই দিয়ক তে বলক আৰু আমি আগৰ পিনে যাই থাকোঁ আগতো লাগিল এতিয়া আগতো বহুত আছে জেগা দেখাব এইবোৰ চাওঁ এয়া সন্মুখত এইটো চাই লওঁ এইটো হৈছে কলঘৰ মানেতো বুজিয়ে পায় আপোনালোকে ইয়াত চাহপাত বনোৱা হ'ব মই সোমাব নোৱাৰিম চাগে আজি সোমাব নিদিয়ে উইদাউট পাৰ্মিশ্যন ইয়াত নো এণ্ট্ৰি
চ' কেতিয়াবা পাৰ্মিশ্যন লৈ আহোঁ যদি কেতিয়াবা সোমাই দেখাই দিম আৰু আজি আপোনালোকে এই গেটটোৱে চাই লওক গেটটো পাম আমি এইটো হৈছে গেট এয়া গেটটো পাৰ হ'লোঁ কেতিয়াবা বেলেগ দিনা আহিলে দেখাই দিম আৰু আজি সময় নাই জলক আগৰ পিনে যাওঁ আৰু এইবাৰ আপোনালোকে এইটো দৃশ্য চাই লওক এইখিনি বহুতৰে পৰিচিত সকলোৰে বুলি নকওঁ বহুতৰে পৰিচিত ঠাই আইলেণ্ড বুলিয়ে ক'ব লাগিব এটা সৰু সুৰা আমাৰ ইয়াৰ অঞ্চলৰে চাই লওক আৰু আপোনালোকে ঠাইবোৰ ভালকৈ চাই লওক কৈছোঁতো নাহবোৰে আহিব পাৰে ইয়াত পিকনিক খাব ভাইটিসকলে ইয়াত ফুটবল খেলিব যাব চাগে আমি পূৰা সম্পূৰ্ণ ভিতৰলৈ যাম চিধাই মানে ভিতৰতে যাম এয়া পিছটো চাই লওক আপোনালোকে মই আইডি সুকি যাম ভিতৰত যাই শ্লিপ হ'লে পৰি যাম বালাৰ ওপৰত ন' প্ৰব্লেম ড্ৰাইভাৰ মজবুত আছে আমাৰ লেক হৈ আছে আমি চিধাই গৈ কাষতে ৰখাই দিওঁ ইয়াতে আমাৰ মানে কি বুলি কওঁ স্কুটিখন ইয়াতে আমি ষ্টেণ্ড কৰি কিনে চাম আৰু সুন্দৰ নজাৰা দেখাম আপোনালোকে চাই থাকক ফটো নাজিব আৰু এৰি থৈ চাই থাকক আমাৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব দাদাজনক চাওক মই এদিন নামি যাব চেষ্টা কৰিম এই গাইজ বহুত ফুৰি আহিলোঁ ফুৰি আহি পালোঁ আমি আইলেণ্ড বুলি ক'ব লাগিব আইলেণ্ড নহয় যদিও আইলেণ্ড বুলি ক'লোঁ আৰু মোৰ পিছফালে চাই লওক জুম কৰি চালে আপোনালোকে ভূটান দেখা পাব আপোনালোকে চাগে জানেই মই ক'ত আছোঁ বৰ্তমান সকলোৱে আহিছে ঠাইখিনি বহুত ভাল লাগে আহি দিব পাৰি আৰু আহি দিব পাৰি বতাহ বহুত দি আছে চুলি উৰি যাই আছে মোৰ লগত আজি উদয় দাস আছে উদয় দাস সদায় থাকে আজি মানে কিবা কবি নেকি ফিলিং শ্বেয়াৰ কৰি আহি ইয়াতে আহি এইপিনৰ পৰাই মানে বতাহটো দি আছে মই চুলিকেইটা ঠিক কৰি পাত্তা বনাই চাই লওক পানীত নানামো লেতেৰা পানী কি কম চাওক আৰু কি ক'ম আৰু দাদাজনক চাওক দাদাজনে জীৱনত এইবাৰ প্ৰথমবাৰৰ বাবে ঘোঁৰাত উঠিব চ' এক্সাইটেড তেওঁ কৰিব খুজিছে পিছলি যাইচোন বাইদেউসকলে ঘৰৰ পৰা আহিছে দাদাই ঘোঁৰাত উঠিছে দিব লাগিব ঘৰৰ বাবে উঠিছে এইখিনিতে এটা কথা কৈ লওঁ মানে ইয়াত বতাহৰ কাৰণে অলপ শব্দটোৰ প্ৰব্লেম দি থাকে মানে হৌ মাত উঠি থাকে চ' আপোনালোকে আৰু এডজাষ্ট কৰি ল'ব আৰু মোবাইলত কৰা ভিডিঅ'টো আপোনালোকে জানেই সকলে চ' অলপ চলপ প্ৰব্লেম হ'ব পাৰে ভিডিঅ'টো চাব দাদাজনে ঘৰত উঠাটোও চাওক ভালকৈ সম্পূৰ্ণৰূপে তথাপিও কোনো কথা নাই আমি এনেকৈ তলৰ পিনে যাবলৈ চেষ্টা কৰিম বতাহৰ মাজে যোৱাৰ আগতে ওপৰৰ পৰাই সম্পূৰ্ণ দৃশ্যটো চাই লওক ফাৰ্ষ্টতে চাওক সুন্দৰ নাজাৰা পিছফালে চাই লওক ভালে লাগিছে আমাৰ ঘৰ ইয়াতে আহি লগ পালোঁ দীপাংকৰক আৰু উদয়ক লগ পালোঁ ভাল লাগিলে কথা লগ পালোঁ তেখেতে কৈ দিব আৰু জাগাখিনিৰ কথা যিহেতু জাগাখিনি মানে বেছি দিন হোৱা নাই ডেভেলপ হোৱা এইখিনি জংঘলে আছিল হাতী আহে ইয়াতে ছিজনত বেছি দিন নাই আৰু কেইদিনমানৰ পিছতে হাতী আহিব ইয়াত চ' ইয়াতে টুৰিষ্ট প্লেচ এটা হ'ল বহুত দূৰৰ পৰা মানুহ আহে ইয়াতে চ' আহিলোঁ আমিও চাব ফেমিলিৰ লগত আহিলোঁ ভাল লাগিল বহুত ভাল লাগিল এইখিনি চাওক তলৰ পৰা ওপৰলৈ কেনে দেখি দলং এই কাষত ওচৰতে মোৰ বন্ধু দুজন সেইখন দলং
এতিয়া মই এই সৰু কালত যি কৰিছিলোঁ পানী দি পেলাই চচপেন দিব লাগে ইয়াৰ পৰা ট্ৰাই কৰি চাই দিনৰ মূৰত এতিয়া ছাকচেছ ফুল ছাকচেছ মানে ইয়াত আহি ভালে লাগিছে আমি মানে এতিয়া ব্লগ বনাব আহিছোঁ ফুৰিব আহিছোঁ এনাই আমি দিওঁ ফিলিংটো মানে মোৰ ইয়াত আহোঁতে বহুত ধুনীয়াই আছিল কিন্তু এইবোৰ দেখি অলপ বেয়াও লাগিছিল নিজৰ ফিলিং আমি কৰি আছোঁ ব্লগ আপোনালোক ভিডিঅ' বনাই দেখাই আছোঁ কিন্তু কিছুমানে কি ধুনীয়াকৈ আছে কি ধুনীয়াকৈ ইয়াৰ পিছফালে চাই লওঁ এই তেওঁলোকৰ নদীৰ মাজতে আৰু কি ক'ব আগফালে দেখাই দিয়ক অলপ আগফালে দেখা আগফালেও দেখাব পাৰে তাৰপিছত আগফালে চাই লওক ভূটানৰ পিনে যাই আছোঁ আমি ডাইৰেক্ট ভূটানৰ পিনে যাই আছোঁ আমি এইবাৰ বহুত ভাল লাগিল ইয়াতে আহি বাৰু এবাৰ লাষ্টবাৰৰ বাবে চাই লওক ভিডিঅ'টো দেৰি কৰিম আমি যাই আছোঁ কৰ্ম হয় বহুত বুকিলোঁ তেতিয়ালৈকে বহুত চ' ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ আৰু নেক্সট ভিডিঅ'ত নিশ্চয় লগ পাম